ৰাগ চিৰিয়েলখনত দৰ্শনা আৰু প্ৰান্তনুৰ বিয়া কেতিয়া হ'ব তো সকলোৱেতো এইটোৱে ভাবি আছে। তো আজিৰ ভিডিঅ'টোত আপোনালোকে সেইটো জানিবলৈ পাব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। কিন্তু তাৰ আগতে যিসকলে ৰাগ ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এই নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে, কিয়নো প্ৰতিদিনে এনেকুৱা আপডেটবোৰে এই চেনেলটোতো আপোনালোকে আগলৈ পাই থাকিব। যেহেতু চিৰিয়েলখনত আপোনালোকে দৰ্শনা আৰু প্ৰান্তনুৰ বিয়াৰ কথা কৈহে আছে, কিন্তু এতিয়া দৰ্শনা আৰু প্ৰান্তনুৰ বিয়াখন হোৱা নাই আৰু বহুতে ভাবি আছে যে দৰ্শনা আৰু প্ৰান্তনুৰ বিয়াখনত বহুত বাধা আহিব আৰু দৰ্শনা আৰু প্ৰান্তনুৰ বিয়াখন হ'ব নে নহয় সেইটো ভাবি আছে। কিন্তু দৰ্শনা আৰু প্ৰান্তনুৰ বিয়াখন ইতিমধ্যে হৈছে। বিয়াখনৰ শ্বুটিং চলি আছে। আপোনালোকে অতি সোনকালে দৰ্শনা আৰু প্ৰান্তনুৰ যিখন বিয়া হয় সেইখন টিভি বা আপোনালোকে ইউটিউব চেনেলত আপোনালোকে দেখিবলৈ পাব তেওঁলোকৰ। আৰু লগতে দৰ্শনাৰ বিয়াখনৰ কাৰণে নয়নাই বহুতে বেছি ডাঙৰ এটা কাণ্ড কৰিবলৈ চেষ্টা কৰিব, কিন্তু এতিয়া সেইটো সফল নহ'ব। আৰু দাদাকে পিতাহঁতৰ কথা চিন্তা নকৰি লগতে দৰ্শনা আৰু প্ৰান্তনুৰ বিয়াখন পাতি দিয়া আপোনালোকে দেখিবলৈ পাব আৰু অতি সোনকালে আপোনালোকে ৰং চেনেলতো দেখিবলৈ পাব। আৰু এডভান্স মই এইটোৱে আপোনালোকক কৈ লৈছোঁ। আৰু লগতে যিহেতু বিবেকে ঘৰলৈ উভতি অহা নাই আৰু বিবেকে ঘৰলৈ উভতি আহিবনে নাহে সকলোৱে ভাবি আছে। আৰু হয়তো আপোনালোকে বহুত মেক্সিমাম ভাবি আছে যে বিবেকে ভুল বুজাবুজি হোৱাৰ কাৰণে বেলেগ এটা কাম পোৱাৰ কাৰণে এতিয়া গুচি গৈছে আৰু বিশেষকৈ ঘৰলৈ ঘূৰি নাহে, কিন্তু সেইটো মিছা কথা। বিবেকে ঘূৰি আহিব, কিন্তু এতিয়া নাহে। যেতিয়া সকলোবোৰ কথা জানিব যে এইটো সঁচা কি মিছা কি, আৰু দৰ্শনাৰ মুখেদিয়ে হয়তো কস্তুৰীহঁতে গম পাব যে বিবেকক দৰ্শনাই কাম দিছে আৰু প্ৰান্তনুহঁতৰ অফিচতে বিবেকে কাম কৰি আছে আৰু সেইটো কথা ক'ব। আৰু লগতে বিবেকৰ যদি কাম ভাল হয় তেতিয়াহ'লে অতি সোনকালে বিবেকক প্ৰমোশ্যন দিয়া আপোনালোকে দেখিবলৈ পাব আৰু বিবেকে এটা ভাল পোষ্টত কাম কৰি পিছলৈ ঘৰলৈ আহি এতিয়া যিটো বেকাৰ বুলি কৈ আছিল সকলোৱে, আৰু সেইটো এতিয়া প্ৰমাণ কৰি দিব যে বিবেকৰ বেকাৰ নহয় আৰু অতি সোনকালে বিবেকক ঘূৰি আহিব। কিন্তু এতিয়া বিবেকে ঘূৰি অহাটো দেৰি হ'ব, যিহেতু প্ৰান্তনু আৰু দৰ্শনাৰ যিখন বিয়া হয় সেইখন অতি সোনকালে আপোনালোকে দেখিবলৈ পাব। আৰু কোনে কোনে প্ৰান্তনু আৰু দৰ্শনাৰ বিয়াখন অতি সোনকালে চাব বিচাৰে তেওঁলোকে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰে। আৰু সকলোকে এই চেনেলটোত আজি শেষৰটো ভিডিঅ'ত 2023 চনৰ আৰু 2024 চনত লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।